এই ঘটনাটো 2009 চনৰ আমেৰিকাৰ বাসিন্দা বিলি অ'বেনে মূৰত বহুত বিষ অনুভৱ কৰিছিল আৰু তেওঁৰ নাকটোৱেও কাম কৰা বন্ধ কৰি দিছিল। তেওঁৰ ঘৈণীয়েকে বাৰে বাৰে কোৱাৰ পিছত বিলিয়ে ডাক্তৰক দেখুৱাইছিল। তেতিয়া তেওঁ আচৰিত হৈ গৈছিল যেতিয়া ডাক্তৰে কৈছিল যে তেওঁৰ নাকৰ কেঞ্চাৰ হোৱা বুলি। ডাক্তৰে কৈছিল যে তেওঁৰ অপাৰেশ্যন কৰিব লাগিব আৰু অপাৰেশ্যন কৰাৰ পিছতো তেওঁৰ 10%হে জীয়াই থকাৰ চান্স আছে। কেঞ্চাৰ ইতিমধ্যে বিলিৰ মুখমণ্ডলত যথেষ্ট ভৰি পৰিছিল। সেইকাৰণে অপাৰেশ্যনৰ সময়ত তেওঁৰ এটা চকু উলিয়াই দিবলগীয়া হৈছিল। তেওঁ কেঞ্চাৰৰ পৰা ৰক্ষা পালে, কিন্তু আজি তেওঁৰ এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁ আঙুলি ভৰাই চকুটোৰ ইপাৰ সিপাৰ কৰিব পাৰিছিল। তেওঁৰ এই শাৰীৰিক অৱয়ৱটোৰ বাবেই বহুতো চিনেমাৰ জম্বিৰ চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ এতিয়া চান্স পাইছে। তেওঁক এতিয়া দেখিবলৈ আচল জীৱনৰ জম্বিৰ নিচিনাই লাগে। বিলি অ'বেনৰ এই জীৱন কাহিনীটো জানি কেনেকুৱা পালে বাৰু? এনেকুৱা ধৰণৰ বিচিত্ৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।